ইয়াতে কমফু ক্লাছ চলি আছে। আজি পনীৰ বনাম। এই যে পনীৰৰ তৰকাৰী। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি আকৌ মৰ্ণিং ৱাকলৈ ওলাই আহিছোঁ। আহা দেৰি হ'ল, এতিয়া ৰিটাৰ্ণ যাই আছোঁ ঘৰলৈ। 7:30 বাজিব আৰু খোজকাঢ়িতো আমি দুয়োটাই আহিছোঁ। এক্সাম হৈ আছিল ইমান দিন, সেইকাৰণে ওলাব পৰা নাছিলোঁ। তো এতিয়া স্কুল বন্ধ, ঘৰতে আছোঁ। সেইকাৰণে সদায় ৰাতিপুৱা ভাবিছোঁ মৰ্ণিং ৱাক কৰিম। আৰু স্কুল নাই, টিফিন সোনকালে বনাব নালাগে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এক্সাম চলি আছিলে, এডিটিং কৰাৰ সময় পোৱা নাছিলোঁ, তাইৰ লগতে লাগি থাকিব লগা হৈছিল। সেইকাৰণে গুৱাহাটীৰ মৰ্ণিং ৱাক ৰাস্তাই কোনো নদী নাই, কোনো নাই আছে। মাহঁতৰ সেইফালে আছে, তাতে ব্ৰহ্মপুত্ৰ আছে, তাতে যাব পৰা যায়। কিন্তু আমাৰ এইফালে কোনো এনেকুৱা জেগা নাই, খালি ৰাস্তাতেই মানুহবিলাক মৰ্ণিং ৱাক কৰে। বলক ঘৰত যাই লগ পাই আছোঁ। এইটো দেখোন ইয়াতে কমফু ক্লাছ চলি আছে, আৰু তাতে এই ভিতৰৰ ফালে য়োগা চলি আছে। গুড আফটাৰনুন। তো দুপৰীয়া লাঞ্চৰ যোগাৰ আজি পনীৰ বনাম। এই যে পনীৰ, তো তাৰ কাৰণে লাগিব ফুলকবি, গাজৰ, মটৰ, আলু, কেপচিকাম, বিলাহী আৰু বিনছ আৰু পিঁয়াজ। মই এনেকৈ স্লাইচ কৰি কাটিছোঁ, টমেটো এনেকৈ কাটিছোঁ, আৰু বিন এনেকৈ কাটিছোঁ, কেপচিকাম এনেকৈ স্লাইচ কৰি কাটিছোঁ। তাৰপিছতে ইয়াতে দিম অলপ কাজু আৰু মগজ হিৰাই দিছোঁ, আৰু ইয়াতে অলপমান পোস্তদানা দিম। তাৰপিছতে গৰম মছলা, দালচেনি, ইলাইচি আৰু লং, এইবোৰ গৰম মছলা চম্বাৰ দিম। আৰু এই 3টা বস্তু পিচি ল'ম। তো আপোনালোকে এইখিনি পিচি লওঁ। চাওক, এইখিনি এতিয়া চব্জি। তো এইখিনি আদা ৰচুনৰ পেষ্ট পিচিলোঁ, আৰু এইখিনি কাজু আৰু মগজৰ পেষ্ট পোস্তটো আছে ইয়াতে। তাৰপিছতে এইখিনি এতিয়া ইয়াতে দিম। চব মছলা একেলগে দি দিম। ইয়াতে নিমখ সোৱাদ অনুসৰি, হালধিৰ গুড়া, ধনিয়াৰ গুড়া 1 চামুচ, জিৰাৰ গুড়া 1 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু অলপ দৈ দিম। এতিয়া এইখিনি ভালকৈ সানি ল'ম। দৈটো নৰ্মেল দৈ হয়, টেঙা বা মিঠা নাই। টেঙা দৈ হ'লে ভাল হয়, টেঙা মিঠা একো নহয়। এতিয়া এইখিনি অলপ দেৰিৰ কাৰণে থৈ দিম থাকিম। গুড আফটাৰনুন, নমস্কাৰ। আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে আপোনাৰ 1টা। তো এতিয়া কিচেনলৈ আহিছোঁ। তো লাঞ্চ বনাওঁ, যোগাৰ কৰিয়ে ৰাখিছোঁ। আপোনালোকে দেখিছে পনীৰ বনাম, আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। তো চাই থাকিব বলক। প্ৰথমতে ভাতকেইটা পাতি লওঁ। চাউল ধোৱাই আছে, তো মই আগতীয়াকৈ চাউল ধুই থৈ দিওঁ, কাৰণ তেতিয়া ভাত এটা হৈ যায়। ডেক্সিত বনাওঁতো।
বলক এতিয়া তৰকাৰীটো বনাই লওঁ। কেৰাহীত অলপ ৰিফাইন তেল দি মই প্ৰথমতে পনীৰখিনি ভাজি লওঁ। মই দিয়া ৰেচিপিবোৰ যদি আপোনালোকে ট্ৰাই কৰিছে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব। এতিয়া এইখিনি পনীৰ ভাজাৰ তেলতে মই গৰম মছলাখিনি আগতীয়াকৈ দি অলপ সময় ভাজি লওঁ। গৰম মছলাৰ পৰা ধুনীয়া গোন্ধ ওলোৱাৰ পিছত ইয়াতে মই অলপ গোটা জিৰা দিম, তাৰপিছত দুখিলা তেজপাত আৰু এটা শুকান জলকীয়া। এতিয়া চম্বাৰখিনি ভাজা হোৱাৰ পিছত খানি থোৱা চব্জিখিনি ইয়াতেই দি দিম আৰু ভাল কৰি ভাজি লওঁ। হাই ফ্লেম কৰি এতিয়া চব্জিখিনি ভাল কৰি ভাজি অলপ সময় ঢাকি থওঁ। চাওক এতিয়া চব্জিৰ পৰা কিমান পানী ওলাইছে আৰু এই গোটেইখিনি পানী শুকাবলৈ দিব। ফ্লেমটো ল' কৰি দিব। অলপ দেৰি ভাজাৰ পিছত চাওক মোৰ চব্জিখিনি গোটেইখিনি সিজি গ'ল। ঘৰত যদি কেতিয়াবা সৰু সুৰা পাৰ্টি কৰে, যেনে বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী পাৰ্টি, তো এই চব্জিটো এবাৰ ট্ৰাই কৰিব পাৰে। সকলোৱে খাই ভাল পাব। আৰু পানীখিনিও বহুতখিনি শুকাই গ'ল। তো এতিয়া ইয়াতে দিম কাজু আৰু মগজৰ পেষ্টখিনি দি ভাল কৰি আৰু এবাৰ লৰাই তাৰপিছত ইয়াতে পনীৰ দি দিম। পনীৰ ভালেখিনিয়ে আছিল। মোৰ ছোৱালীজনী এক পিচ কৰি পনীৰ খাওঁতে এই কেইটুকুৰাহে থাকি গ'ল। আৰু এতিয়া ইয়াতে অলপ গৰম পানী দি ভাল কৰি উতলিবলৈ দিম। তৰকাৰীখিনি ভাজি থাকোঁতে অলপ কচুৰি মেথি দিছিলোঁ, এইটো দেখুওৱা নহ'ল। এতিয়া এইখিনি সময়ত নিমখ যদি লাগে নিমখ দিব আৰু অকণমান চেনি দিব। এতিয়া অলপ গৰম মছলা দিব আৰু অলপ ঘি দিব। ঘিটো অপশ্যনেল হয়, যদি আছে তেনেহ'লে দিব পাৰে, দিলে ভাল লাগে। আৰু তাৰপিছত অলপ ধনিয়া পাত দিব আৰু মোৰ তৰকাৰী হৈ গৈছে। তো হৈ গ'ল মোৰ বনোৱা। তো আজি লাঞ্চত আছে এই যে পনীৰৰ তৰকাৰী, দালি, ইয়াতে ভাত, বাছ এইখিনি আজি লাঞ্চ। তো বলক খাই লওঁ আমি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আজিলৈ আহোঁ। বাই বাই।